So hello guys, welcome to my channel Pokalaga vlogs. So আমি আজি ভিডিও বনাবা আছো মোৰ লগত আছে এনে ই মোৰ কেমেৰামেন আৰু ই মোৰ সহযোগী আৰু মানে কাষত আৰু থাকে মোক সহায় কৰে আৰু যেতিয়া মই ভিডিও বনাই থাকো। তো আজি এটা আমি ডেঞ্জাৰাছ বস্তু খাবা আইছো মানে ডেঞ্জাৰাছ মানে মনে ডেঞ্জাৰাছ আপোনালোকে নিশ্চয় জানে লাজুকী লতা মানে লাজুকী লতা যদি আপনি টাচ কৰি দিব না তেতিয়া লাজুকী লতাটো মানে পাতটো মুজি যায়। আপোনালোকক মই সেইটো আপোনালোকক দেখাম কেনেকৈ হয়। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো গাইজ চাব পাৰে এটলা মানে লাজুকী লতা বৰ্তমান আপোনালোকে চাব পাৰে এই পাতকেইটা সেই হৈ আছে মানে মেলি আছে। মই এতিয়া আপোনালোকক টাচ কৰি দেখাম এটা মুজি যাব, আপোনালোকে ভালকৈ চাব। চাওক ই ডাউন হৈ গ'ল আৰু পাতকেইটা মুজি গ'ল। চাওক মানে ইয়াক তাৰমানে যোনী টাচ কৰি দিয়ে ই লাজতে মানে থাকিবা নৰি মানে আৰু এনেকুৱা কৰে আৰু বুজি পাইছে আৰু। চ' গাইজ চাব পাৰে মানে এতিয়া সিহঁতত লাজুকী লতা এটি ভৰ্তি হৈ আছিল। লাজুকী লতাৰ মানে এমাহান লাজ চাব পাৰে তাৰমানে এটা পাতো বাকী নাই। চাওক ইমাহান চব মানে ডাউন হৈ গৈছে একদম মুজি যায়। তাৰমানে আমি চিংবা নৰোৱে তথাপিও আমি এটা চিংচু মুজি আছে। আপোনালোকে চাব পাৰে এইটো কেনেকুৱা ডেঞ্জাৰাছ বস্তু। চাওক ইয়াতে শুং আছে একদম মানে মোৰ একো সেয়ে নাই তাৰমানে ধাৰণাই নাই এইটো কি কৰিব। চ' আপোনালোকক মই দেখাবৰ কাৰণে ডাইৰেক্ট ট্ৰাই কৰি দিওঁ আৰু দেৰি নকৰি মই ধাৰাডাল ছিঙি দিলোঁ। চাব পাৰে এটা পাত মই ডাইৰেক্ট সোমাই দিম। চাব পাৰে একেদিলা মানে ধুনীয়া আৰু এই মুজি গেছি একবাৰ মই মেলি দেখাং। এই আৰু মেলবা নৰি খচকে এনে আৰু বেলেগ বস্তু। তো দেৰি নকৰি একদম খাই দিওঁ আৰু ডাইৰেক্ট খাই দিম একদম। তো গাছ মোক পানী 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 মোক চিবাখনত খুজা পাৰিছে মানে একদম খুজাইছে আৰু মোৰ ৰক্ষা বনাই পানী খাই। চ' গাছ মই মানে একদম চিবাখন খুজাইছি মই কথা ক'ব পৰা নাই। চ' গাছ মানে কথাটো এনেকুৱা আপোনালোকক মই অলপমান আগতে দেখাইছিলোঁ মানে পাতটোত কিছুমান শুং আছিল মানে বগা বগা অলপমান শুং আছিল। মই আপোনালোকক আৰু দেখাব পাৰিম যদি আপোনালোকক দেখাই দিওঁ। শুং আছে এই পাতটোত আপোনালোকে চাব পাৰে শুং আছে। তো চাব পাৰে এইবিলাক শুং দেখিছে বগা বগা মানে কথাটো হ'ল এই শুং মাখানে মোৰ জিভাত ধৰছি মানে জিভাত ধৰি পেলাই মানে এতিয়াও খুচি আছে। মানে আপোনালোকে প্লিজ এলাহান ট্ৰাই নকৰিব মানে ট্ৰাই নকৰিব এলাহান আমি আৰু পঠিয়াব দিয়কচোন। তো মই ভিডিঅ'বোৰ বনাবৰ কাৰণে বহুত কষ্ট কৰোঁ আৰু মোক যাতে অলপমান আগুৱাই নিবৰ কাৰণে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিয়ে, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত নতুন কৰি আহিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব। মই কিন্তু একদম ভাল বনাই মোৰ চিবাখান এতিয়াও খুজি আছে ঘৰত যাই কিবা কৰিব লাগিব। বৰ্তমান মই একদম বেলেগ জেগাত আছোঁ চাব পাৰে কিমান এই জেগাত আছোঁ মই একদম মানে এই চব একদম ধান চান একদম আদি কৰি আছে। চ' আজিলৈকে ইমানে, বাই বাই।